ইচ্ছা আছে যে এম পি নৱসেনে কি কৰিব। এই সম্পৰ্কত আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে কোকৰাঝাৰ সমষ্টিৰ ৰাইজে যদি বিচাৰে আমি আকৌ ইলেকশ্যন খেলিম। কেনেকৈ খেলিম বুলি ক'লে এটা কথা আমি স্পষ্ট কৰোঁ যে বিজেপি ইভিপিএল বা বি পি এফৰ যিটো মিত্ৰজোঁট আছে সেইটো এলায়েন্স কিন্তু আমাৰ লগত নাই। আপোনালোকক মই খোলাকৈ কৈছোঁ যে আমাৰ গণ সুৰক্ষা পাৰ্টীৰ ফালৰ পৰা এলায়েন্স এটা হৈছিলে বিদেশী কাউন্সিলত, আৰু সেইটো পষ্টপল ইলেকশ্যন আছিল, পষ্টপল মানে এলায়েন্স আছিল। আৰু সেই সময়ৰ প্ৰাসংগিকতা আছিল যে বিগত 15-16-17 বছৰৰ যিটো শাসন, তাত হোৱা দুৰ্নীতি স্বজন তখন বা সেই সময়ত বিভিন্ন ধৰণৰ ভাইলেঞ্চবিলাক হৈছিল, তাত বিভিন্ন ধৰণৰ ৰাজনৈতিক দলবিলাক ইনভলভমেণ্ট আছিল। তাৰ কাৰণে আমি বিচাৰিছিলোঁ যে সেই দলটোৰ বা সেই হেৰিটোৰ শাসনটো অৱসান হওক, আৰু লগতে বিদেশীত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমি সমস্যা হওক, ভাষাৰ ক্ষেত্ৰত হওক, জনজাতিকৰণ হওক, মাটিৰ সমস্যাৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰি আৰু বিভিন্ন চৰকাৰী সা সুবিধাবিলাকত যাতে সকলো ৰাইজকে সমানভাৱে ব্যৱহাৰ কৰে, তাৰ কাৰণে আমি এইটো কৰিছিলোঁ। আৰু সেই এলায়েন্স সম্পৰ্কত অহা ফেব্ৰুৱাৰী মাহত আমাৰ হয়তো ছত্তীশগড় আমি এটা ভাবি থৈছোঁ, ছত্তীশগড়তে আমাৰ এখন দলীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন তাত সাধাৰণ সভা হ'ব। সেই সভাত আমি সিদ্ধান্ত ল'ম যে এই এলায়েন্সটো থাকিব নে নাথাকিব, বা থাকিলে কেতিয়ালৈকে থাকিব। আৰু অকল নৱসেনাই 2023 ইলেকশ্যনলৈকে না বিজেপি না কংগ্ৰেছ, কিন্তু আমাৰ এটা সিদ্ধান্ত হৈছে যে মোৰ লগতে, কাৰণ যিহেতু মই এলায়েন্সৰ প্ৰেচিডেণ্ট হৈ আছোঁ, মোৰ লগতে আমাৰ ৰাজকুমাৰ চেনীজী, ইলিয়াছ আজমেৰজী, ফুলেশভাই সাবিত্ৰীজী, হনুমান বেনিৱালজী ৰানিং এম পি, এই ধৰণৰ 6-7জন মানুহক আমাৰ দায়িত্ব দিয়া হৈছে। আমি অখিলেশ ডাঙৰীয়াৰ পৰা, নীতিশ কুমাৰৰ পৰা, চন্দ্ৰশেখৰ আজাদৰ পৰা ষ্টেলিনলৈকে যিমান নেশ্যনেল ফিগাৰ আছে সকলোকে লগ কৰি চৰ্চা কৰিব লাগে, যাতে আহি থকা দিনত এটা মহাগঠবন্ধন হয় আৰু এটা ভাল শাসন ৰাইজক দিব পাৰে, ৰাইজে বিচৰা, য'ত আঞ্চলিকতাবাদ থাকিব, য'ত আমাৰ সৰু সৰু জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমস্যা হৈ থাকিব, য'ত মিছাও নাটক কৰা হ'লনে আচলিকে আমাৰ মানে কি কয় তেওঁলোকে মানে কি কয় জব ওলাব বা বাকীখিনি হ'ব, গোটেই ব্যৱস্থাখিনি ভাল হ'ব। এই ধৰণৰ আমি চৰকাৰ এটা অনাৰ কাৰণে আমি ট্ৰাই কৰিম। বা নৱচৰণে একে হয় বা 2024 দিল্লীলৈ ভাল হ'ব নেকি আপুনি ভাবে নেকি বিজেপিক বিৰোধ কৰিবৰ কাৰণে? মইতো হাগ্ৰামা মহিলা প্ৰগ্ৰামে মই সেইটো কথাই কৈছোঁ যে নৱসেনা কমচে কম ইমান এনেকুৱা নিজ বা এনেকুৱা সেই নিকম্ম মানুহ নহয় বা এনেকুৱা হেৰি মানুহ নহয় যে তেওঁৰ লগত তেওঁলোকে চলিব নোৱাৰিব। তাৰ কোনো সন্দেহ নাই, কোকৰাঝাৰ সমষ্টি ইয়াত নৱসেনাৰ বাহিৰে কোনো বিকল্প জিকিব পৰা কণ্ডিশ্যন নাই, ঠিক আছে। আৰু মই কৈছোঁ যে মই এনেকুৱা নহয় নেৰ' মাইণ্ডেড বা এনেকুৱা থিংকিং নহয়, না কমিউনেল না ৰেচিয়েল। যদি দেখোঁ যে এনেকুৱা ভাল ব্যক্তি এজন কোকৰাঝাৰ এম পি আনিলে ভাল হয়, মই নিজে ক'ম যে তেওঁ এম পি হওক, ঠিক আছে। আপুনি বিজেপিৰ বিৰোধ হোৱাৰ কাৰণ কি হ'ব পাৰে? যেহেতু বিটিআৰ তিনিটাকৈ আঞ্চলিক দল, জিএছপি, বিপিএফ, ইউপিপিএল আল্টিমেটলি যে বি পি এফটো পাৱাৰৰ পৰা যাব লাগে, কাৰণ তেওঁলোকৰ কেৱল কৰাপশ্যন নহয়, তেওঁলোকৰ ওপৰত তেনেকুৱা ধৰণৰ ৰেচিয়েল এটেক এই ধৰণৰ হেৰিখিনিও আছিলে, বা ভূমিৰ পৰা আদি কৰি সমস্যাবিলাক তেওঁলোকে সমাধানৰ এটা ৰাস্তা ল'ব পৰা নাছিলে। ভাষাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে ইয়াত অসমীয়া ভাষাটো হ'ব নোৱাৰা কি কাৰণ আছে? কাৰণ সংবিধানটো ভাষা আইনটো, ভাষা আইন সংশোধন নকৰিলে, য'ত ইয়াত 80% মানুহে অসমীয়া ভাষাত লেখা পঢ়া কৰে, কয় বড়ো ভাষা হয়, বড়ো ভাষা 8 চিডিউলো আছে, বড়ো ভাষা ইয়াৰ চৰকাৰী ভাষা হয়, অসমীয়া ভাষাটো তাত ল'ব লাগিছিল, তেওঁলোকে লোৱা নাই। গতিকে এনেকুৱা কাৰণত আমি তেওঁলোকক ৰিপ্লেচ কৰা। আৰু চবতকৈ ডাঙৰ কথাটো ষ্ট্ৰেটেজিকেল কথা আপোনালোকে সুধিছে কিহৰ কাৰণ। সেই সময়ত আমাৰে কিছু মানুহ, নৱসেনা চাপোৰ্টৰে কিছু মানুহে অন্ধভাৱে বিজেপিক ছাপোৰ্ট কৰিছিল, ভাবিছিল যে বিজেপি কিবা এটা কৰি দিব। আমাৰতো মামাই কাৰ্বি আংলং গৈ গৈছিল, মই 10 দিনত মানে মাটি কৰি দিম কৈছিল, কাৰণ তাত মাটিৰ ক্ষেত্ৰত বড়োৰো একে সমস্যা, এই বেলেগৰো একে সমস্যা, হয় নহয়, কাৰণ তাত তেওঁলোকে টাইপ নহয়। এইফালেও আহি কৈছিলে, এতিয়াতো তেওঁলোকে কি পালে? তেওঁলোকে না কঁঠাল খালে না কিবা খালে। মই ভাবোঁ আজিৰ দিনত বিজেপিৰ অৱস্থাটো চবেই বুজিছে, কিন্তু বুজি পোৱা নাছিলে। গতিকে আমি চাইছিলোঁ যে টেষ্টটো লৈ চাওঁ, সোৱাদটো তিতা নে কেঁহা তেওঁলোকে জানিব। তেওঁলোকে যেতিয়া গম পাব যে এইটো তিতা কেঁহা আছে, তেওঁলোকে নিজে এৰি দিব। আজি আৰু আমাৰ ইয়াৰ বিটিচিৰ কোনো মানুহে বিচৰা নাই যে ইয়াত বিজেপি একে কিবা হওক। আমি সেইকাৰণে কৈছোঁ যে 24ৰ পিছত 25ৰ ইলেকশ্যনত আমাৰ যিখিনি ছাপৰ্টৰ মানুহ বিজেপিত ভোট দিছিলে, তেওঁলোকে আৰু বিজেপিক ভোট নিদিয়ে। সেইকাৰণে বিটিচি মই তেতিয়াও কৈছিলোঁ যে বিটিচিৰ সমস্যাখিনি বিটিচিবাসী ৰাইজে সমান, ইয়াত কোনো মামা, কোনো ভাগিন, কোনো হেৰি আহি কৰিব নোৱাৰে, কোনো গগৈ আহি কৰিব নোৱাৰে।
BDCৰ মানুহখিনিৰ মাজৰ যিটো মানে আণ্ডাৰষ্টেণ্ডিং সেইটোহে কৰিব পাৰিব সেইকাৰণে কৈছোঁ যে মই অকল নৱসৈনিক চাপৰ্টৰ মানুহখিনিৰ কথা কোৱা নাই আৰু যদি বেলেগৰ কৰবা অন্যমক আছে কিন্তু নৱসৈনিক যদি 24ত জিকি আহে 2026ত আপোনালোকে অসমত এখন আঞ্চলিকভাৱে চৰকাৰ দেখা হ'ব আৰু সেই চৰকাৰত মই ভাবোঁ যে আঞ্চলিকভাৱে যিমান শক্তি আছে জাতীয়তাবাদী যিমান শক্তি আছে বা আমাৰ টাইপছৰ যিমান শক্তি আছে চবখিনি ইয়াতে মিলিব বা আজি যিসকলে অভিযোগ কৰি আছে যে এই চৰকাৰ এখন কোনোবা ধৰ্ম বা কোনোবা জাতি বিৰোধী তেওঁলোকৰ লগ খাব মই আজি এইখিনি কথাই ক'লে ইয়াতকৈ মই সবাই বেছি কোৱাৰ প্ৰয়োজন নাই সকলোৱে আমাৰ লগত কণ্টেক্ট আছে ইভেন মই সৰু কথা এটা কৈছোঁ আমাৰ নৰ্থ ইষ্টৰ যিবিলাক MP আছে মই বহুবাৰ মাতিছিলোঁ যে আপোনালোকে যিহেতু ট্ৰাইবেল চিটৰ পৰা আহিছে ট্ৰাইবেলৰ সমস্যা বহুত আমি অলপ পাতোঁ নেশ্যনেল লেভেলত এটা সিদ্ধান্ত লোৱা মই খোলাকৈ কৈছোঁ যে ইউপিত কি হৈ আছে ইউপিত যিবিলাক গৌণ সমাজৰ মানুহ তেওঁলোক এখন জিলাত মানে হৈ আছে ST এখন জিলাত SC অলৰেডি 13ৰ পৰা 17 জিলাত তেওঁলোকক SCৰ পৰা STলৈকে লৈ আহিলে যোগী ডাঙৰীয়াই কি কৰিলে একে চান্সতে 3টা ব্ৰাহ্মণ গোষ্ঠীক তাতে সোমাই দিলে ইয়াৰ অল ইণ্ডিয়া যিমান লোক আছে ST লোক তেওঁলোকে কেতিয়াও নিবিচাৰে যে কোনোবা ব্ৰাহ্মণক ST দিয়ক যদি দিয়ে এই STৰ যিমান চৰকাৰী কথা আছে চাকৰি বাকৰি চবখিনি তেওঁলোকে লৈ যাব কাৰণ তেওঁলোক যথেষ্ট আগবঢ়া এই ক্ষেত্ৰত ব্যক্তিগত মই ক'ব লগা একো নাই যদি ব্ৰাহ্মণসকলে ST বিচাৰে তেওঁলোকক সুকীয়াকৈ কৰক তেওঁলোকৰ পপুলেশ্যন অনুযায়ী ৰিজাৰ্ভেশ্যন কৰক সেইকাৰণে আমি কি কৈছোঁ যে 100% ৰিজাৰ্ভেশ্যন হ'ব লাগে ST SC যদি 22% আছে তেওঁলোকৰ 22% হৈছে যদি ইনক্ৰিজ হয় তেওঁক বাঢ়াব লাগে আৰু আদাৰ যদি কি কয় OBC 52% তেওঁলোকে কৰক যদি মাইনৰিটি 15% তেওঁলোক 50% কৰক ঠিক তেনেকৈ আমাৰ জেনেৰেল যিখিনি আছে তেওঁলোকৰ যদি 10% কৰক আমাৰ ক'বলৈ একো নাই